Kardom non nadak initum Assam Minority Board Vice Chairman Rally Rajbir Singh age haido lasi Rajbir Singh da ebar heri HPCF Hills People Cultural Forum এবাৰ 8তম হেৰি প্ৰতিষ্ঠা দিৱস পালন কৰিব গৈ আছে হেৰি 15 তাৰিখ ডিচেম্বৰ মাহত এইটো হেৰি প্ৰস্তুতি আৰু কি আপোনাৰ উদ্দেশ্য কি হয় নমস্কাৰ মই বৰ্তমান HPCFৰ এডভাইজাৰ হিচাপে পাছো আৰু লগতে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছো আৰু ইতিমধ্যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লোকে গম পায় যে 2015 বৰ্ষৰ 15 ডিচেম্বৰ তাৰিখতে আমি কাৰ্বি আংলঙৰ যি অশান্ত জৰ্জৰ অৱস্থা চলিত হৈ আছিল সেই সময়ত আমি কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বান্ধোন ৰক্ষাৰ অৰ্থে আমি তেতিয়া এক সন্মিলিত সংগঠন হিচাপে আমি যৌথ মঞ্চ হিচাপে তেতিয়া আমি HPCF গঠন কৰিছিলোঁ আৰু সেই HPCFে কালক্ৰমত আহি আজি কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীক লৈ এক বৃহত্তৰ সংগঠনলৈ পৰিৱৰ্তন হৈছে আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব বিশেষভাৱে প্ৰথমতে আমি ইয়াত নাম ল'ব লাগিব অসমৰ সকলোৰে জনপ্ৰিয় যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যিগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ অসমতে এক শান্তিৰ বাতাবৰণ যি বিকশিত হৈছে সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ যি ধাৰা অব্যাহত হৈছে আৰু লগতে সকলো যি উগ্ৰপন্থী সংগঠন তেওঁলোকে শান্তি সম্প্ৰীতিৰ উদ্দেশ্যে তেওঁলোকে যি মূল খুঁটিলৈ ঘূৰি আহিছে আৰু একেদৰে আমি কাৰ্বি আংলঙতো যদি চাবলৈ যাওঁ ইয়াতো কাৰ্বি আংলঙবাসীৰ অতিকৈ হিয়াৰ আমঠু বুলি ক'ব লাগিব যি ইয়াৰ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙত যি শান্তিৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু ইয়াতো যিকেইটা উগ্ৰপন্থী সংগঠন আছিল গোটেইকেইটা উগ্ৰপন্থী সংগঠনক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ উদ্যোগত সেই উগ্ৰপন্থী সংগঠনসমূহে মূল খুঁটিলৈ ঘূৰি আহি তেওঁলোকে যি কাৰ্বি আংলঙত যি শান্তিৰ বাৰ্তা বিৰাজ কৰিছে এই ক্ষেত্ৰত আমি HPCFে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োগৰাকী নেতৃত্বকে আৰু লগতে আমাৰ সংগঠনৰ ইতিমধ্যে সকলো ইতিমধ্যে কাৰ্বি আংলঙবাসী ৰাইজে জানি আপোনালোকে আনন্দিত হ'ব যে আমাৰ সংগঠনৰ মুখ্য যি এডভাইজাৰ চিফ এডভাইজাৰ হিচাপে ইতিমধ্যে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি তেখেতক ৰাখিছোঁ আৰু তেখেতে এই মুখ্য যি চিফ এডভাইজাৰ হিচাপে তেখেতে থকাৰ পিছতে আৰু আমাৰ সংগঠনটোৱে জিলাখনত আমি অধিকভাৱে কাম কৰি যাবলৈ উৎসাহ পাইছোঁ আৰু ইতিমধ্যে দেখিছে যে তেখেত যেতিয়াৰ পৰা আমাৰ সংগঠনটোৰ মুখ্য উপদেষ্টা হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছে আৰু তেতিয়াৰ পৰা আমি আৰু কাৰ্বি আংলঙখনৰ যি 29টা জাতি জনগোষ্ঠীৰ মাজত আমি পূৰ্বৰ পৰাই কৰি আহিছিলোঁ কিন্তু তেখেত অহাৰ পিছত আমি আৰু অধিক উৎসাহে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতিৰ বাৰ্তা বিৰাজ কৰাবলৈ আমি সাৰ্থক হৈছোঁ আৰু ইতিমধ্যে অহা 15 ডিচেম্বৰ তাৰিখত আমি যি ডিফু চহৰৰ মাজমজিয়াত যি তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত অতি আটকধুনীয়াভাৱে নিৰ্মাণ হৈ উঠা যি আমাৰ এই টাউন হল কাৰ্বি টাউন হল যিটো সেই তাতে আমি এই আমাৰ যি বৰ্ষপূৰ্তি বা প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিবলৈ গৈ আছোঁ আৰু দিনজোৰা কাৰ্যসূচীৰ যদি এই কাৰ্যসূচী আমি পালন কৰিবলৈ গৈছোঁ কিন্তু ই সকলোৰে আকৰ্ষণীয় কাৰ্যসূচী হ'ব কিয়নো ইয়াত 29টা জাতি জনগোষ্ঠীৰ তেওঁলোকৰ যি সম্প্ৰীত যি কলা সংস্কৃতি তাত প্ৰতিভা বিকাশ পাব আৰু সকলো জাতি জনগোষ্ঠীৰ যে তেওঁলোক যে ইয়াত কাৰ্বি আংলঙত যে শান্তি সম্প্ৰীতিৰে বাস কৰি আছে বা ভাতৃত্ববোধেৰে বাস কৰি আছে তাত প্ৰতিফলিত কৰা এক প্ৰতিছবি আপোনালোকে দেখিবলৈ পাব আৰু সেয়া দেখা পোৱাৰ অৰ্থে আৰু আপোনাৰ সকলোৱে যে ইয়াত কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ যে ভাতৃত্ববোধেৰে যে ইয়াত বসবাস কৰি আছে তাক প্ৰমাণিত কৰাৰ উদ্দেশ্যেৰে মই যি HPCFৰ এডভাইজাৰ হিচাপে আপোনালোক সকলোকে বিনম্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ যে 15 ডিচেম্বৰ তাৰিখে আপোনালোকে পুৱা 8 বজাতে ডিফুৰ
যে টাউন হলত আহি আপোনালোক উপস্থিত হৈ এই যে কাৰ্বি আংলং জিলাত 29টা জাতি জনগোষ্ঠীৰ যি সম্প্ৰীতি ধাৰা অব্যাহত আছে তাৰ সাক্ষী হিচাপে আপোনালোকে যাতে উপস্থিত থাকি আমাৰ HPCFৰ এই প্ৰতিষ্ঠা দিৱসক আপোনালোকে অধিক যি আনন্দিত কৰি উঠিব বুলি আৰু এই যি আমাৰ প্ৰতিষ্ঠা দিৱস তাক আপোনালোকে যে ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ অংশীদাৰ হিচাপে আপোনালোকে থকাৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ হয়